COVID-19 बेरामा साग्लोबनायनि थाखाय जायगानि दावबायारि रेलफोरा गोबां सान बन्द जानानै थानायनि उनाव रेलफोरखौ खारहोफिननायनि दाबि खालामदों आसाम रेल दावबायारि आफादा। रबिबारखालि रेल दावबायारि आफादा मोनसे रेल होबथा हाबाफारि खालामो। खुद्रिखांनाय दावबायारि आफादनि सोद्रोमाफोरा आखायाव प्ले कार्ड लानानै जायगानि रेल गारिफोरखौ खारहोफिननांगौ होनना दाबि खालामो। 1 घन्टा बायदिसिना स्ल'गानजों धर्ना होनानै जायगानि रेलगारिफोरखौ थाबैनो खारहोफिननांगौ होनना रेल खुंथायनो गांसे गोसोखां बिलाइ गथायो। मख'जाथावदि जायगानि रेलगारिया खारियाव जायगानि सुबुंफोरा हान्थिनायाव गोबां जेंना मोनबोदों। আমাৰ ৰাজ্যটো কোভিড পৰিস্থিতি যথেষ্টখিনি উন্নত হ'ল, কিন্তু সেই আজি সেকেণ্ড ৱেভ গুচি গ'ল, কিন্তু আমাৰ সেই প্ৰথম ৱেভৰে বন্ধ হৈ থকা লোকেল ট্ৰেইনবিলাক আজিকালি চলোৱা নাই, যাৰ ফলত আমাৰ স্থানীয় মানুহবিলাক অত্যন্ত হাৰাশাস্তিৰ সন্মুখীন হৈছে। তেওঁলোকে জীৱনৰ নিৰাপত্তা নাইকিয়া হৈছে তেওঁলোকৰ ভ্ৰমণৰ নামত। গতিকে আমি ডিমাণ্ড কৰিছোঁ যে তেওঁলোকে অগ্ৰাধিকাৰ ভিত্তিত স্থানীয় ৰেলসমূহ যেনেকৈ তেওঁলোকে লং ডিষ্টেঞ্চ ট্ৰেইন খুলি দিছে, তেওঁলোকে সমস্ত বন্ধ হৈ থকা স্থানীয় ৰেলবোৰ খুলি দিয়ক। আগৰ দৰে যাতে টিকেটিং ব্যৱস্থাটো চালু কৰে, ৰিজাৰ্ভেশ্যনৰ এই বাধ্যবাধকতা উঠাই দিয়ক। গতিকে সেই ডিমাণ্ডৰ পৰিপ্ৰেক্ষিতত আমি ইয়াত আজি সমবেত হৈছোঁ, আৰু যদি শীঘ্ৰেই তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমিও ভাবিবলৈ বাধ্য হ'ম পৰৱৰ্তী পৰ্যায়ত কি পদক্ষেপ ল'ব পাৰোঁ। रङियानिफ्राय रिजाउल हासाननि रिपर्ट इनसाइड एनी बर'।